বেতন নাথাকা চাকৰি কি চাকৰি হয় এইটো বুজিব পৰা নাই মানে ইহঁতৰ কাম কিবা আছে এইটোতো আমি য'ত ঘৰ বনাই আমি য'ত ৰাস্তা বনাই তাতেতো এপছু লং লিভ ইউপিপিএল মানে কি এপছু মানে কি ইউপিপিএল গুৰু কি গুৰু মানে কি কোনে মই ভাগ্য এনেকুৱা থাকিব লাগে আকৌ MLA ইলেকশ্যন খেলিব তাৰ ভাগ্য ভাল আমাৰহে ভাগ্য ভাল নহয় আমাৰ আজি একো বেলেগ ডাঙৰ ইছ্যু নাই আমাৰ আজি ওদালগুৰি জিলা BPF দলৰ জইণ্ট এক্সিকিউটিভ মিটিং হৈছে ইয়াত আমাৰ আগন্তুক যিটো এছেম্বলি ইলেকশ্যন হ'ব যেহেতু কৰ্মীসকলৰ লগত কিছু কথা ইণ্টাৰেক্ট কৰিব লগা দৰকাৰ আছে সেইকাৰণে মই আহিছোঁ আৰু আলোচনাও হৈছে ময়ো কিছুমান কথা জানিব দিছে মানে মই জনাই দিছোঁ যে ইলেকশ্যন আহিছে যিহেতু গোটেই আমাৰ কৰ্মীসকলৰ ওপৰত নিৰ্ভৰ কৰিব কাম কৰিব লাগিব মই কৈছোঁ ইলেকশ্যন ষ্টেণ্ডিং কমিটিটো অতি সোনকালে বনাই লওঁ ভোট লেভেলটো অলপ সাল সলনি যদি দৰকাৰ আছে সেইবিলাক সাল সলনি কৰি লওঁ এইবিলাক কথাই মই কৈছোঁ বেলেগ কথা একো নাই আমাৰ PMB মিটিং অহাকালি হ'ব বহুত কথা আলোচনা হ'ব আৰু আমি ভাবিছোঁ কেণ্ডিডেটটো 20 তাৰিখত ফাইনেল হৈ যাব চব 23 তাৰিখে দিব স্যাৰ আপোনাৰ নমিনেশ্যন 20ত ডিক্লেয়াৰহে 21-22 বন্ধ আছে নাই ইলেকশ্যনৰ কাৰণে কিবা এটা কনচিডাৰ দিব পাৰে এনেকুৱাতো নহয় মুখ্যমন্ত্ৰী নমিনেশ্যন দিব 20 তাৰিখে যাব না মুখ্যমন্ত্ৰী নমিনেশ্যন দিব 20 তাৰিখে মাতিলেহে যাব লাগিব নামাতাকে এনে যায় স্যাৰ প্ৰমোদ বড়ো হেৰি NDAত আছেনে নাই স্যাৰ যেটো 15 সমষ্টিৰ নিৰ্বাচন খেলিব NDAত UPPL এতিয়াও আছে দিল্লীত আছে দিছপুৰত আছে ইহঁতে খালি BTCতহে নাই এতিয়া ইহঁতে 15টা সমষ্টিত ইলেকশ্যন খেলিব বুলি কৈছে আমাৰ এতিয়াতো UPPLৰ সিদ্ধান্ত আমাৰ ক'ব লগা কি আছে কিন্তু NDA হিচাপে য'ত BJP দিব য'ত BPF দিব ইয়াত কেণ্ডিডেট দিব নালাগে ইহঁতে এইটো কিন্তু BTCত আমাৰ লগত নাই স্পষ্ট কথা এইটো গুৰু বুলি কৈছে আপোনাৰ হা দীপেন বড়ো কৈছে আপুনি গুৰু গুৰু কি গুৰু মান কি কোনে মই এটা কিয় কৈছে স্যাৰ কিবা নতুন আলহী আহিল কৌশল আছে নতুন আলহী আহিল স্যাৰ বিজেপিত আহিল কংগ্ৰেছৰ নেতা আমাৰ দলতো অহা নাই না BJPতহে আহিছে BJPৰ কাৰণে নতুন আলহী আমাৰ BPF কাৰণেতো নহয় না কংগ্ৰেছ কি হ'ব কংগ্ৰেছে নিজে ক'ব আমি বেলেগ দলৰ কথা কিয় ক'ম আমাৰ দলৰ কথা সময় BPF বিৰাট ষ্ট্ৰং বাস স্যাৰ প্ৰমোদ বড়ো প্ৰথম MCLA তাৰ পৰা ৰাজ্যসভাৰ সাংসদ এতিয়া আকৌ MLA কেইটা আৰু কিমান লাগিব ভাল তাৰ ভাগ্যত এনেকুৱা থাকিব লাগে আকৌ MLA ইলেকশ্যন খেলিব তাৰ ভাগ্য ভাল আমাৰহে ভাগ্য ভাল নহয় আৰু বেলেগ কৰ্মী নাই নেকি স্যাৰ কৰ্মীৰ কি কথা কপালত যি থাকে সেইটো হ'ব ওদালগুৰি কি হ'ব স্যাৰ হা ওদালগুৰি কি হ'ব ওদালগুৰি কি হ'ব ওদালগুৰি সমষ্টিত যেটোকে ইউপিপিএলৰ পৰা ডিপেণ্ড কৰা নামিছে কি হ'ব ইয়াত কি ডাঙৰ প্ৰেচিডেণ্ট লৈ আহক না স্যার আপনি কোনো রাস্তা দলঙত গাড়ি চলাই আপনার বিরোধীয়ে গালি দিয়ে আছে কি ক'ব স্যার ইহঁতৰ কাম কিবা আছে এইটোতো আমি য'ত ঘৰ বনাই আমি য'ত ৰাস্তা বনাই তাতেতো এপছু লং লিভ UPPL মানে কি এপছু মানে কি UPPL স্যার ভিসিডিসি সেক্ৰেটাৰী বিলাকক স্যার ইটালে দৰমহা দিয়া হোৱা নাই কোন ভিসিডিসি সেক্ৰেটাৰী বিলাকৰ স্যার এপইন্টমেন্ট হৈছে নাই এই কথাটো আমি বুজি পোৱা নাই প্ৰমোদ বড়োৱে যিটো চাকৰি দিছে বা UPPL চৰকাৰে যিটো চাকৰি দিছে কেনেকৈ চাকৰি দিছে লোৱা মানুহসকলেও অলপ চাব লাগিছিল যেন হওক দিয়া মানুহে কেনেকৈ দিছে যে কোনটো চাকৰি বেতন নাথাকে বেতন নাথাকা চাকৰি কি চাকৰি হয় এইটো বুজিব পৰা নাই মই যদি চাকৰি হয় ইয়াত দিছপুৰৰ বা অসম চৰকাৰৰ কি কয় চেংচন লেটাৰ মানে চেংচন পষ্ট ফাইনেন্সিয়েল কিবাটো থাকিব লাগে
তো এইটো নেদেখাকৈ বা এইটো নাথাকাকৈ কেনেকৈ এডভাৰটাইজ দি পেলাই কেনেকৈ BCDC ছেক্ৰেটাৰী এপইণ্টমেণ্ট দিব পাৰিলে বা আমাৰ যিসকল BTCৰ যিসকল কেণ্ডিডেট সিহঁতে যিসকলে এতিয়া ছেক্ৰেটাৰী হিচাপে এপইণ্টমেণ্ট পাইছে বুলি কৈছে তো সেইটো চাব লগা খুব বিষয় হৈছে মুঠতে খুব ভিক্টিম হৈছে বেচেৰা ইহঁতে চাকৰি পাইছে বুলি জইনো কৰিছে জইন লেটাৰ কেনেকুৱা মই আজিলৈকে চোৱা নাই যেন হওক খুব ডাঙৰ মানে ঘোটালা হৈছে ইয়াত ভিক্টিম হৈছে আমাৰ ল'ৰা ছোৱালীসকলে আৰু ইহঁতৰ পৰা যিমান লুটিব লাগে পইচা লৈছে চাকৰি দিছে কিন্তু চাকৰি বুলি ক'লেতো চেলাৰী থাকিব লাগিব চেলাৰীয়ে কোনে দিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া দিব না গভৰ্ণমেণ্ট অফ আছামে দিব ইয়াত কোনো স্পেচিফিক কিবা নাই তো ইহঁতে বেচাই আচলতে আমাৰ যিসকল কেণ্ডিডেট ইহঁতেও অলপ চালে ভাল আছিল যেন ভুলক্ৰমে হওক নাই এইটো ইলেকশ্যন ডিউটি পোৱা মানে ইহঁতে ফুল ফ্লেজে চাকৰিয়াল এইটো ধৰি লওঁ ইলেকশ্যন ডিউটি যদি পাইছে ইহঁতে ফুল ফ্লেজেড চাকৰিয়াল কিন্তু ইহঁতৰ পষ্টটো কিয় চেংচন কৰা নাই আজিলৈকে চেংচন কৰিব লাগিব ষ্টেট গভৰ্ণমেণ্টে ভাল আছে এতিয়া আমি ক'ব কাৰণে ভাল ষ্টেট গভৰ্ণমেণ্টে আসাম ইলেকশ্যন কমিশ্যনে ইহঁতক ইলেকশ্যনৰ ডিউটিত অফিচিয়েলি ব্যৱহাৰ হৈছে যিহেতু ক'ব কাৰণে খুব ভাল হ'ল ইহঁতৰ চাকৰিটো ভৱিষ্যত ক্লিয়াৰ হ'ব ছাৰ UPPL এটা প্ৰগ্ৰেম ওলাইছে যে BTC পাল্টা চাচাচাৰী বাৰী এইবিলাক বুজি নাপায় মই